hey guys, welcome my channel Sinto Samis Vlogs. তো আজি কবাত আজি কিটা বেলেগ বস্তু আছে গাইস। তো আজি মোৰ বাৰ্থডে তাৰ মানে গাইস। তো আজি কিটা আলেক্সে করতে তো চাই আছো আপোনালোকক চাই থাকক কাপোৰ চাপোৰ পিন্ধি। তো কাপোৰ চাপোৰ পিন্ধিতে ৰেডি। তো মন্দিৰত যাম আমি। তো যাই আছো ভাই তাতে ৰখি আছে যাও আৰু গাইস বলক। তো আহি পালো এতিয়া চক চেঁচা চক আহি পালো। তো ভাই আছে ইয়াতে। তো আমি এতিয়া গণেশ মন্দিৰ যাম আৰু। তো আজি বাৰ্থডে না। তো ভগৱানক খাওয়া এটা কৰি আহো। তো গণেশ মন্দিৰ পৰা জানে আমি অলপ বেলেগ জেগাতো যাব পাৰিম। তো ভাই এতিয়া আছে ইউ ভিডিও স্টার্ট করে দিছি। তো বলক গাইস। A few moments later. তো তে আই পালো এটা গণেশ মন্দির। তো এটা খাওয়া চাওয়া করিম আৰু। তো এটা কি লইল। তো খাওয়া করবা যাওয়া। तेरा प्यार भी एक बंधन है, तू ही बता क्या मैं मुक्ति पा सकता हूँ? तू नहीं जानता तू मेरा अब है क्या तुझको हूँ। তো গাইস ফাইনালি মন্দিৰৰ পৰা এটা খাওয়া চাওয়া কৰি আহিলো। তো এটা খাওয়া চাওয়া কৰিলো ভাই আৰু মই। তো আৰু এটা জায়গাত যাই আছো আমি এতিয়া। তো যাইনে কৈ আছো জায়গাটোৰ নাম। তো বলক গাইস। তো জায়গাটোত আহিছো, জায়গাটো বিচাৰি আছো এতিয়া। খোজকাঢ়ি হাতত পানী বটল লৈ গাইছ। ফাইনেলি পুৰা প্ৰাকাখন আহি পালো। তো টিকেট লৈ ললা ভাই। তো ভিতৰে যাম এতিয়া। তো ভিতৰে আমাৰ এন্ট্ৰি হৈ গ'ল গাইছ। তো এতিয়া জায়গাখিনি বঢ়িয়া আৰু কল দুটা আগত আছে। তো গাইছ জায়গাখিনি বঢ়িয়া লাগছে আৰু ভাই বম লাগছে। তো এতিয়া বহা চহা জায়গা আছে আৰু আছে ঘূৰিম আৰু। তো ভাই আছে ইয়াতে। তো এতিয়া অলপমান বহি লওঁ গাইছ। বম জায়গা বনাই। তো গাইছ এতিয়া হাৱা আৰম্ভ আমাৰ পৰা এতিয়া। তো কি মজা শানদাৰ। তো আগত কিবা আছে তো বহা জায়গা থৈ দিছি। তো আগতো বহা জায়গা আছে ভালকে। তো এইগিলাখান পাৰ্ক বঢ়িয়া। তো গাইছ মজা আৰু বঢ়িয়া জায়গাত আহি গ'লো আজি। তো ভাই আছে ইয়াতে। এতিয়া আৰু এটা আছে সেই চাইডে ঘূৰি যাম বাছি চিন্তে। তো বম জায়গা গাইছ। তো মন্দিৰ এটাও আছে। তো ইমানটা নেদেখালো আৰু আজি তাৰমানে বহুত দেৰি হৈছে। তাৰমানে ঘৰতো যাব লাগব না। তো কালি অলপমান 8টা মানত দেৰিকৈ আহিলো ইয়াতে। তো আহিম আৰু টাইম আছে বহুত টাইম আছে। তো আহি যাম। এতিয়া জায়গাখিনি ঠিক আৰু বাই দিম লাষ্ট টাইম। তো এটা মেইন বস্তুটো তাৰমানে গেটৱে দেখা পায়। সেইটো গেট। তো এতিয়া গুড মৰ্নিং গাইজ। গুড মৰ্নিং। তো কালি তাৰমানে ৰাতি 8টা আমাৰ অলপমান দেৰি হৈ গ'ল। অলপমান তাৰমানে ঘূৰি ফুৰি আমি সেই কৰিলোঁ কালি বাৰ্থডে গাল যিহেতু। তো আজি কিবা এটা ডাঙৰ চাই কৰিব আছোঁ। তো আপোনালোকে চাই থাকক গাইজ। তো আজি আৰু কিবা এটা কৰিম আজি। তো আজি ভাইয়াত আহি পালা। এতিয়া ভাইয়াত আহিছে। তো এটা ভাই আহিছে আৰু আহি আছে চব আহি আছে আৰু এতিয়া। তো হ'ব আৰু লাহে। তো এতিয়া কি হ'ব আপোনাক কৈ আছোঁ ইয়াত নকওঁ আৰু। কুলি কয়ে বান্দাৰ। বজাৰখন যদি কিনিলে যাওক। ও দা খুচরা আছে किसी के पास भी खुचरा আছে খুচরা ও দা খুচরা আছে। তো খুচরা বিচাৰি তেন মাংসৰ দোকানত আহিলো। মাংস চাংস লইল। আলু কিমানকৈ দিছা? 20 টাকা দিয়া। 20 টাকা লৈ আলু ল। পিঁয়াজ কিমানকৈ দিছা? 40। পিঁয়াজ দোকান সোণৰ দামৰ নিচিনা বাকী আছে। তো তাৰ মানে আমি ইয়াতে আছো এতিয়া। ভাই আছে এইটো ভাই আছে। তো আমি ইয়াতে আছো। তো বজাৰ চজাৰ ল'লো যাওঁ আৰু অলপ মছলা ল'বা আছো। মছলা আনি লৈ যাই আছো। চালা আমার আগত কি লোহারিং মাথা গরম করে দিব বা রাতিবা উঠু কি লোহাতে লাগবে। গাছ গিলা খুঁজে পারি নে আছে এগুলো ইমান যাওয়া জহর পড়ি আছে লই যা জ্বলে দি না। তো আমি ঘর গেলে যাও রব গাইস। তো ফাইনালি আমি আহি গেল। ভাইয়াত আহি গেল আমি আৰু। তো এতিয়া তো যোগাৰ কৰিছে জুই উঠি আছে। তুমি স্টার্ট করে দিম আৰু। আজি কি আছে জানা? আজি আমি খানা আছে। কালি যে মোৰ বাৰ্থডে আছিল না। আজি মই খানাটো দিছোঁ তাৰমানে। তো খানাটো এতিয়া চলি আছে আৰামছে। আৰু আমাৰ চাউল ধুই আছে। আৰু আজি কোনে ৰান্ধে জানা? तुम्हारा भाई आज खाना बनाएगा। तो आप लोग देखते रहिए गाइस।
তো গাইজ ভাত চাত হৈ গ'ল তো সেইকাৰণে পিঁয়াজ চিয়াজ দিছি তেল দিছি তো মই বনাম বুলি ভাবিছিলোঁ কিন্তু মই বনাইলে তাৰমানে এনে নাখাকৈ গুচি যাব মেইন কথাটো মাৰি থৈ যাব আনকি গম পাইছেনে গাইজ সেইকাৰণে অভিজিতকে বনাব দিছোঁ ই পুৰা বনাব জানে সি লাই আছে মই চাই আছোঁ আৰু ভাই ক'ৰবাত কিবা আনিব গৈছি তো আৰু কেইটামান ভাই আহি আছে আছোঁ তো আমাৰ এতিয়া মাংসটো বহাই দিছে অভিজিত ভাই তো মাংস বহাই দিছে বনাই আছে চোলা পিন্ধি আছে ইয়াৰ কামেই নাই সেই কাম নাই তাৰে সেই কাম গাইছ তাৰ চোলা পিন্ধে কি চেণ্ডেল পিন্ধে এনেকুৱাই তাৰ সেই আৰু তো তাৰ মানে মাংস আঞ্জা চাংস আঞ্জা চব হৈ গ'ল মাংস চাংস তো এতিয়া তাৰমানে তাতে বস্তুটো আছে তাৰ পৰা তাৰমানে আনি ঘৰত থওঁ তাৰমানে অলপমান এনে অলপ ফুৰিব যাওঁ ফুৰি আহি এনে তাৰপিছত ভাতকেইটা খাম আৰু এতিয়া বস্তু এনে ঘৰত থওঁ আহিম আহি পুৰা তো এয়া মাংস আঞ্জা তো তাৰ পৰা আনি পুৰাটো থলোঁ ধৰ ভাই তো ভাত আঞ্জা এতিয়া বনাই আহি এনে একবাৰ ফুৰি আহিলোঁ তো নদীৰ কাষত আহিছোঁ অঁ গা ধোৱা আৰু অলপমান পানী চাওঁ তহঁতে তো ভাত ঘৰতে ষ্টাৰ্ট কৰি দিলোঁ আজি তাৰমানে A few moments later. এতিয়া আমি খাই বৈ আহিলোঁ তাৰমানে খানা চানা তো এতিয়া ডেন্সৰ স্কুলত আহিছোঁ তো মিঠাই চিঠাই লৈ লৈছোঁ বাইদেউ আছে তো আমি চাইকেল লৈ আজি ফুৰিব যাম গাইছ ব'লকচোন ফুৰি আহোঁ এতিয়া মন্দিৰ পাই গ'লোঁ তো কোৱালিটিটো অলপমান ভাল হৈছে নিশ্চয় বাইদেউৰ মোবাইলটো দি কৰিছোঁ তাৰমানে তো যাই আছোঁ এতিয়া লাহে লাহে মানে এতিয়া চব কাম কৰি দিনৰ খানা চানা খাই ডেন্সত বস্তু দি খানা দি চব কৰি তো এতিয়া ঘৰ আহি পাইছোঁ জাষ্ট গাইছ তো এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো মোৰ এতিয়া 200 ছাবস্ক্ৰাইবাৰ হ'ব আছে তো টোটেল 5টা লাগে তো গাইছ কৰি দিব আৰু আপোনালোকৰ কাৰণে কৰি আছোঁ তো কৰি দিব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব গাইছ কৰি দিব